সুপ্ৰভাত জনালো বন্ধু বান্ধৱীসকল কি খবৰ ভালনে আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু দিনটো সুন্দৰ হোৱা কামনাৰে আজি এটা মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি দিনটো কিনো কৰোঁ আপোনালোকক দেখাই যাম চাবচোন আৰু যদি মোৰ পেজটোত নতুন আহিছে তেতিয়াহ'লে পেজটো ফলো কৰি দিব আৰু যদি ইউটিউবত চাই যায় তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি ইয়াৰ মানুহজনৰ ইনজেকশ্যন আছে এইজনী মোবাইলত বিজি নতুন মোবাইল এটা লৈছে লৈ একো কৰিব পৰা নাই মানে মোবাইলটো ময়ো বুজি পোৱা নাই একোকে তেওঁ মোবাইলটো বেয়া হৈছে তাৰ কাৰণে নতুন এটা ল'লে ইয়াতে কম দামৰ তাৰ লৈছে এতিয়া ময়ো ছেটিংছ একোৱে বুজি পোৱা নাই তেওঁ বুজি পোৱা নাই এতিয়া মোবাইলটো লৈ থৈহে দিয়া আছে একো কৰিব পৰা নাই তাকে চাই আছে ইয়া কিবা অপো কি আছিলে অপো के केसला केसला ओप्पो K12 ने की K12 ना ताको बुझी पाना इंजेक्शन আছে এতিয়া इंजेक्शन 9টা বজাত আছে যাও কালি সুগাৰটো বাহিয়ে গৈছিলে ভয় লাগি গৈছিল এতিয়া আকৌ সুগাৰটো কমিছে বাৰু 200 তলত থাকিলে হে দিয়ে মানে इंजेक्शनটো আপোনালোকে চাই থাকিব ভিডিওটো লাইছো এতিয়া মেডিকেললৈ বুলি এতিয়া নাস্তা খাই যাওঁ এয়া পুৰি লৈছোঁ এইপিনে দি ইডলি খাবলৈ লৈছে পুৰিটো নাখায় কাৰণ তেল যে আছে বেছি এইফালে মই পুৰি লৈছোঁ খাবলৈ এইপিনে আহি পাইছোঁ আৰু মেডিকেল এইপিনে দিয়া মন্দিৰ ইয়াতে নমস্কাৰ কৰি লওঁ কৃষ্ণ ৰাম মন্দিৰ হনুমানৰ মন্দিৰ এইপিনে দিয়া পালোহি মেডিকেল খালি সোমাই যাব লাগিব সেউজীয়া পৰিৱেশৰ সৈতে বহুত ভাল লাগে মেডিকেলখন গছ গছনি ভৰপূৰ হৈ আছে এয়া আহি মেডিকেল পাইছোঁহি এইপিনে দি এতিয়া লিফ্টত যাব লাগিব সেইয়ালে ওপৰলৈ সেকেন্ড ফ্লোৰ যাব লাগিব আৰু এতিয়া সুগাৰ টেষ্ট কৰি চাব লাগিব কেনেকুৱা আছে এয়া এতিয়া বহি আছোঁ এতিয়া মাতিব আৰু সুগাৰ টেষ্ট কৰিবলৈ সুগাৰ টেষ্ট কৰাৰ পাছত যদি সুগাৰটো কম হয় তেতিয়া ইনজেকশ্যন দিব নহ'লে নহ'ব আৰু ইনজেকশ্যন আজি এয়া মেডিকেলৰ পৰা আহিলোঁ কিন্তু ইনজেকশ্যনটো দিয়া নহ'লে আজি কিয়নো সুগাৰটো বাঢ়ি আছে 200 ওপৰত আছে সেইটো কাৰণে ইনজেকশ্যনটো দিব পৰা নহ'লে এয়া আহিলোঁ আহি ভাতকেইটাও খাই মেলি আহি ৰুম পালোহি এতিয়া নাজানো সুগাৰটো 200 তলত আহিব লাগিব তেতিয়াহে ইনজেকশ্যন দিব পৰা হ'ব মানে তাকে চাই লওঁ কি হয় এতিয়া এনেকৈ দিনবিলাকো গৈয়ে থাকে আৰু কি যে কৰিম মানে সেইকাৰণে অকণমান মনটো বেয়া লাগি আছে সুগাৰটো যদি 200 তলত হ'লহেঁতেন তেতিয়া আজি ইনজেকশ্যন ইমান দেৰি দিয়া হৈ গ'লহেঁতেন আকৌ এটা কাইলৈ পৰহিলৈ দিলে আমি নেক্সট দিনা যাবগৈ পাৰিলোঁহেঁতেন এতিয়া সেই আৰু সুগাৰটোৱে নকমিলে সেই খোৱা বোৱাবিলাক অলপ খেলি মেলিও হৈছে যে সেইটো কাৰণে চাগে সুগাৰটো বাঢ়ি গৈছে এতিয়া 250 ওলাইছে সুগাৰ এতিয়া 200 তলত হ'ব লাগিব তেতিয়াহে ইনজেকশ্যনটো দিব পৰা হ'ব আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই বাই বাই আকৌ এটা ভিডিঅ' সৈতে আপোনালোকক লগ পাম